Hi friends, মই জিন্টু welcome to my YouTube channel Entertainment All. আজি আমি কথা পাতিম এনেকুৱা এটা এপ্লিকেশনৰ বিষয়ে যাৰ দ্বাৰা মোবাইলৰ স্পিকাৰৰ প্ৰায় সকলো সমস্যাৰ পৰা ঘৰতে সমাধান পাব পাৰি। তো বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি যদি এই চেনেলটোত নতুনকৈ আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শেয়াৰ কৰি দিব। তো ফ্ৰেন্ডছ প্ৰথমতে আমি আমাৰ প্লে ষ্টৰটো ওপেন কৰি ল'ব লাগিব আৰু প্লে ষ্টৰটো ওপেন কৰাৰ পাছত আমি সাৰ্চ কৰিব লাগিব স্পিকাৰ ক্লিনাৰ এপ। মই আগতে সাৰ্চ কৰিছোঁ, মোৰ তাত আছে স্পিকাৰ ক্লিনাৰ এপ। সাৰ্চ কৰাৰ পাছত আপোনাৰ এনেকুৱাকৈ আহিব স্পিকাৰ ক্লিনাৰ এপটো। তাত আপুনি এনেকুৱাকৈ অহাৰ লগে লগে আপুনি এপটো ইনষ্টল কৰি ল'ব। মোৰ তাত ইনষ্টল কৰা আছে, মই ওপেন কৰিছোঁ। আপুনি ইনষ্টল কৰি ওপেন কৰি ল'ব। তাৰপাছত এনেকুৱা এখন ইণ্টাৰফেচ, এনেকুৱা এখন স্ক্ৰীন দেখা পাব। তাত থাকিব ক্লিন স্পিকাৰ বুলি এটা অপশ্যন থাকিব। ক্লিন স্পিকাৰ বুলি থকা অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ভয় খাব নালাগে, এটা অকল্পনীয় চাউণ্ডৰ সৃষ্টি হ'ব। ভয় খাব নালাগে, এইটোৱে আপোনাৰ স্পিকাৰটো ক্লিন কৰি আছে আৰু স্পিকাৰটো সম্পূৰ্ণ ক্লিন হোৱালৈকে আপোনালোকে অপেক্ষা কৰিব আৰু মোবাইলটো ক্লিন হৈ থকা অৱস্থাত আপোনালোকে মোবাইলটো ওলোটাকৈ ৰাখি থ'ব। মই আপোনালোকক আগতেও কৈছোঁ, ভয় খোৱাৰ প্ৰয়োজন নাই। এনেকুৱা এটা অকল্পনীয় শব্দৰ সৃষ্টি হ'ব আৰু সেইটোৱে মোবাইলটো ক্লিন হোৱাত সহায় কৰিব। কাৰণ মই এই এপটো ইউজ কৰি উঠিহে মই এই ভিডিঅ'টো বনাইছোঁ, গতিকে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। তো এতিয়া সম্পূৰ্ণৰূপে ক্লিন হৈ লওক। তো এতিয়া আপোনাৰ মোবাইলটো সম্পূৰ্ণৰূপে ক্লিন হৈ গৈছে। তো শেষত আকৌ এবাৰ ক'লোঁ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব। ভিডিঅ'টোত কিবা প্ৰব্লেম হ'লে মোক কমেণ্ট বক্সত জনাই দিব। তো আজিলৈ ইমানেই। গুড বাই।